हाय एवरीवन वेलकम टू माय अंदर ब्लॉग अभी मजा आएगा ना बंधुসকল আজি গৈছো ডিগবৈ যেহেতু আপোনালোকক ডিগবৈ মই এটা জগা দেখুৱা নাই তাত গৈ থাকো কিন্তু আপোনালোকক দেখুৱা নাই কি জগা হয় জানিবৰ বাবে চাই থাকক ভিডিওটো আৰু মই গৈছো মঞ্জিত মোৰ ভাই তোমাৰৰ লগত গৈ আছো এণ্ড স্কুটিত চাব পাৰে স্কুটিত গৈ আছো সো বলক আজি ভিডিওটো আমি দেৰি নকৰি লেটস গো চাই থাকক I hope you enjoy this video. So বন্ধুসকল আহি পাই গলো এ চাব পাৰে এ টাউন ডিগবৈ টাউন এণ্ড এয়া মন্দিৰ সো এতিয়া যাম আমি ডিগবৈ মিউজিয়ামৰ ভিতৰৰ ফুটেজ আপোনালোকক দেখুৱাব নোৱাৰিম মানে মিউজিয়ামৰ ভিতৰতেই দেখুৱাম মানে ডাইৰেক্ট ভিতৰতো দেখুৱাব নোৱাৰিম সো বলক গৈ লওঁ ফাইনেলি এয়া স্কুটি পাৰ্ক কৰি দিলোঁ এণ্ড গৈ আছোঁ মিউজিয়াম এতিয়া আছোঁ এয়া মজা আছে বাইকখন আপোনালোকে চাব পাৰিছে আগৰ ভিডিঅ'তে আপোনালোকক দেখুৱাইছোঁ এয়া বাইকত কিছু ঝালাক মানে আহিছিলোঁ আগত আৰু এইটো হৈ গ'ল অইলৰ মানে কি কয় এইটো মাৰ্কেট সো অইল মাৰ্কেট বন্ধুসকল ফাইনেলি খোজকাঢ়ি আহি পাই গ'লোঁ আগফালে মিউজিয়াম ছাইডত আছে পাৰ্ক যিহেতু চালেই ভিডিঅ'টি এণ্ড এইটো ছাইডে আছে এইটো ইয়াত ৰাতি হ'লে পানী ওলায় লাইটো জ্বলে মজা লাগে এণ্ড ফ্ৰণ্ট ছাইডে আমি এণ্ট্ৰি কৰিম মিউজিয়াম বন্ধুসকল এই আপোনালোকে চাব পাৰে ষ্টুডেণ্ট টু দ্য আপোনাৰ আদৰণি জনাইছে যেহেতু কেমেৰাত অলপ উল্টা উল্টা দেখায় ইমান ভালকৈ নেদেখায় চ' এই আপোনালোকে চাব পাইছে ট্ৰেইনটো এণ্ড এইটো ছাইডে ৱেলকাম অ' থেংক ইউ এণ্ড সেয়া চাব পাইছে পিছত এলিফেণ্ট এণ্ড সেয়া চাব পাইছে এয়া চব এই জংঘলৰ ভিতৰত ৰাস্তা এণ্ড ইয়াত লিখা আছে নাহৰপুং 1866 অইল ডিস্কভাৰী নিয়াৰ ডিগবৈ ফাইনেলি ভিতৰত সোমাই গ'লোঁ আৰু চিয়াৰ বাখৰটো কৰিব নোৱাৰোঁ সেইকাৰণে আৰামকৈ কৈছোঁ যিহেতু এতিয়া আমি এণ্ট্ৰি কৰিলোঁ গেটৰ পৰা এণ্ড আপোনালোকক দেখুৱাম একদম পুৰণা জামানাৰ পৰা ভাল কেইটা আছে দেই আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে এয়া চব এয়া স্কুটি চব এই ব্ৰিটিছসকলৰ সময়তে ব্ৰিটিছসকলে যেতিয়া আছিলে সিহঁতৰ সময়তেই তেওঁলোকে এয়া স্কুটি আৱিষ্কাৰ কৰিছিলে যিহেতু আপোনালোকে ইয়াত দেখিব পাইছে এণ্ড মই ইয়াত আহিম বুলি ভাবি আছিলোঁ মানে আপোনালোকক দেখুৱাবলৈ মই ইমান দিনৰ পৰা ডিগবৈ আহি আছোঁ বাট মই আপোনালোকক মিউজিয়ামটো দেখুওৱা নাছিলোঁ এণ্ড ফাইনেলি আজি ইয়াত আপোনালোকক মিউজিয়ামটো দেখুৱাই দিলোঁ এণ্ড আগৰ ফালে চাওক ইমান ধুনীয়া এইফালে আছে ধুনীয়া এণ্ড বাকী এইবোৰ গাইডলাইনবোৰতো মানে পঢ়িছে এণ্ড আপোনালোকক দেখুৱাওঁ এয়া চাওক এয়াও কিবা মেচিন হয় যিহেতু বহুত আৰু কিবা কিবি মেচিনবোৰ আপোনালোকে চাব পাৰে আৰু এইফালে আছে ৱৰ্কাৰ্ছ এণ্ড এয়া চাওক একদম অৰিজিনেল নিচিনা এয়া কাম কৰি আছে এণ্ড এইফালে আছে তুমন ব্লেক কামাণ্ডো এণ্ড এইফালে আছে গৰম লাগিছে যে মোকে ইমান লাগিছে আকৌ বগাটো পিন্ধি কিনে পিছত এইফালে আছে हमार दादाजन तो भैया कुछ बोल दीजिए हमको कुछ बोल दीजिए हेलो क्या आप मुझे सुन पा रहे हैं एक रिस्पॉन्स नहीं सो पुतला है एंड मजाक करिसो सीरियसली नल'ব কোনোবা एंड हेलो एंड এইফালে আপোনালোকক দেখাইছোঁ এসব ইয়াৰ নাও নিচিনা হ'ব এইটো নাওৱে হয় এণ্ড আপোনালোকক দেখুৱাইছোঁ ৰখিব এণ্ড এইফালে আৰু কিবা কিবি আছে সেইটো চাওক আগৰ জামানত আপোনালোকে দেখুৱাইছে এক ছেকেণ্ড এইটো চাওক এয়া মেচিন চলাইছে মানে একদম ষ্টেচু আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বনাই থাকে একদম ৰিয়েলিষ্টিক নিচিনা একদম কাম কৰাৰ নিচিনাই বনাই থোৱা আছে এই আপোনালোকে চাব পাৰে আগৰ মেচিনবোৰ এণ্ড এয়া চাওক এইটো আগৰ দিনৰ সেই মানে এতিয়া ৰথ নিচিনা টাইপৰ হয় কি ইমানটো গম নাপাওঁ এয়া আপোনালোকে চাব পাইছে
আৰু এইটো ঘামি গৈছোঁ পূৰা একদম গৰম পূৰা লাগিছে গৰমটো ফাটি আগষ্ট মাহ সোমাই গ'ল কৈছোঁ এয়া আৰু মোৰ আজিৰ ভাইটিৰ আজি বাৰ্থডে চ' নাজানো বাৰ্থডে পাতিবনে নাই যদি পাতে হ'লে আপোনালোকক অলপ গধূলি আয়োজন কৰা অলপ কিবা এটা দেখুৱাম আৰু এণ্ড পইচা পাতি একো নাই তাৰ কাৰণে একো গিফ্ট দিব নোৱাৰোঁ কাৰণ পইচাই নাই ভিখাৰী এক নম্বৰ ভিখাৰী এতিয়া ভিখাৰী হয়নে নাই কৈ দে কিবা এটা कंगाल কি দিবি ভাইটিক आशीर्वाद तो दी मरु ये बड़ी अच्छी बात कही आप আশীৰ্বাদ য়েছ মষ্ট সেইটোৱে ডাঙৰ আৰু এণ্ড আপোনালোকে চাব পাৰে आशीर्वाद को डांगर पुरस्कार নাই একো নাই নাই একো পুৰস্কাৰ নহয় দেই সেইটোৱে আৰু এয়া নাওটো আধা আৰু আপোনালোকক এতিয়া একদম এই আমাৰ ডিগবৈ অইলৰ বিষয়ে অলপ কম अच्छा কি কবি নহয় ৰে কিবা কিবি মানে আৰু সেইফালে প্ৰথমতে দেখুৱাই লওঁ আপোনালোকক চ' বলক এইফালে আপোনালোকে চাব পাৰে এয়া ৰোড এণ্ড গাড়ী আপোনালোকে চাব পাৰে আগৰ জামানতে গাড়ী আছিলে এয়া চাওক আগৰ জামানত এতিয়াও মাটিৰ তলত ৰাজমৈ কি তাৰা কুছ কুছ জেগা পে ছুপা है গাড়ী যেনেকৈ মানে বহুতো এতিয়া ইমান মানুহে ইংৰাজীবোৰে তলতেই আণ্ডাৰগ্ৰাউণ্ড কৰি নিচিনা বহুত বস্তু লুকাই থৈছিলে এতিয়াও কিজানি ক'ৰবাত ক'ৰবাত তেনেকুৱা পাব পাৰি যিটো পাইছোঁ আৰু বহুত তেনেকুৱা আপোনালোকে চাব পাৰে এয়া গাড়ী যদি আপোনালোকে ইয়াত আহি কিনে চলাব বিচাৰে বিন্দাছ চলাব পাৰে খালি বহি থাকিব লাগিব আপোনালোক বাকী একো কৰিব নালাগে গাড়ীটো আপোনাৰ সপোনত গৈ থাকিব আৰু একদম বেষ্ট মোক ইয়াৰ চবতকৈ ধুনীয়া লাগিলে এইটো তোমাৰ আঁতৰি যা এইটো চাওক কিমান ধুনীয়া ৰাণী মোৰ ডাৰ্লিং তোমাৰ ডাৰ্লিং চুমু টুমু খাই দিও নেকি এই নাই তোক কলা উঠিছে ভাই একো দেখা নাই চা কলা উঠিছে ভালকে এনে আপোনালোকে চাব পাৰে ভালকে মোৰ ৰাণী চুমু টুমু খাই দিও খাই দে হৈ গ'ল আৰু এইফালে চাব পাৰে একদম ৰিয়েলিষ্টিক একদম ৰাজাটোৱে ৰাণীটোক কিবা এটা কৈছে আৰু ৰাণীটোৱে শুনিছে মানে মোক আৰু এক্সাম্পল এইফালে আপোনালোকে চাব পাৰে এয়া তেওঁলোকে থিয় আছে পেট্ৰল ডিপুত মানে ৰেলত পেট্ৰল ভৰাবৰ কাৰণে ৰখি আছে আৰু এয়া দাদাজনে পাছফালৰ পৰা এয়া পেট্ৰল ভৰাই আছে আপোনালোকে চাব পাৰে কিমান ধুনীয়া একদম ৰিয়েলিষ্টিক নিচিনা তেওঁলোকে এয়া বনাই থৈ দিছে যিহেতু আগৰ জামানত ইমান ধুনীয়াকৈ আপোনালোকে চাব পাৰে কাষ্টমাইজ কৰা আছে চ' ধুনীয়া লাগিছে আৰু আগৰ জামানাৰ এনেকুৱা টাইপৰ আছিলে ৰখিব ঘূৰি দেখুৱাবলগীয়া হৈছে যিহেতু এই চাওক আগৰ জামানাৰ যোনটো তেল এনেকুৱা আছিলে এতিয়া তেল ভৰাইছে তেলটো প্ৰথমতে পাইছিলে আমাৰ ইয়াত অসমত এয়া ডিগবৈত পাইছিলে প্ৰথম তেল আপোনালোকক দেখুৱাইছোঁ প্ৰথম যোনটো জেগাত তেল পাইছিলে সেইটো জেগাটোৰ ভিতৰত সেইটো ছাইডতে এয়া আপোনালোকে চাব পাৰে এই মিউজিয়ামটো বনোৱা হৈছে আৰু মিউজিয়ামৰ ভিতৰত যোনটো আমাৰ অইলৰ যিমানবোৰ ফেক্টৰী মানে যিমান অইলবোৰ মানে ফেক্টৰীবোৰ আছে সেই গোটেইখিনি তাৰ ভিতৰত মানে বনাই থোৱা আছে আৰু ধুনীয়াকৈ যিহেতু ফৰেনাৰবোৰো আহি কিনে ইয়াত মানে সেইবোৰ চাই একদম গোটেইখিনি কি আছে কি নাই গোটেইখিনি একদম বনোৱা আছে আৰু আগৰ জামানাৰ ভাল বস্তুবোৰ থোৱা আছে আৰু চ' এইবিলাক কথা ক'ম এণ্ড তাৰ আগতে আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক এইটো জেগাতেই তেওঁলোকে প্ৰথমবাৰৰ বাবে তেল পাইছিলে আৰু এয়াতো পাইছিলে আৰু এয়াতো পাইছিলে দুটা জেগা তো প্ৰথমতে ইয়াত পাইছিলে এইটো জেগাত ইয়াত আপোনালোকক লিখা আছে অলপ পঢ়ি কিনে দেখুৱাম এইটো হৈ গ'ল ইয়াৰ পৰা একদম এইটো আপোনালোকে চাব পাৰে এই মাজৰ যোনটো হয় এইটো মোৰ আঙুলিটো য'ত আছে এই তাৰ পৰা টানি কিনে ওপৰৰ পৰা এনেকুৱা টানি কিনে তেল ওলাইছিলে আগতে কমৰাৰ নিচিনা টানি কিনে ওলাইছিলে আৰু আপোনালোকক এতিয়া ফ্ৰণ্ট ছাইডেৰে মই দেখুৱাইছোঁ আপোনালোকে চাব পাৰে এয়া ইণ্ডিয়ান ফাৰ্ষ্ট কমাৰ্চিয়েল অইল হুৱেল ডিস্কভাৰী হুৱেল নম্বৰ 1 ডিগবৈ এণ্ড বাকীবোৰ গাইডলাইন আপোনালোকে চাইছে ধুনীয়াকৈ পঢ়ি ল'ব আপোনালোকে এণ্ড এই আপোনালোকে চাব পাৰে এইটো ইয়াতে প্ৰথমবাৰৰ বাবে তেল পাইছিলে এয়া প্ৰথমবাৰৰ বাবে তেল পাইছিলে আৰু এয়া টুমনি পিনে আপোনালোকে চাব পাৰে টুমনি সেয়া ট্ৰেইনৰ ওপৰত উঠিছে আৰু ইয়াত আগতে বহুতো কাম হাতীৰ দ্বাৰা কৰাইছিলে যিহেতু আপোনালোকে জানে হাতীয়ে আগতে
সকলোবোৰ কাম কৰিছিলে। এণ্ড এয়া আপোনালোকক দেখাইছোঁ, এয়া চাওক, এয়া মেচিন। এণ্ড আগৰ জামানত এনেকুৱা ডাঙৰ ডাঙৰ কেৰাহীৰে খানা চানা বনাইছিলে, আপোনালোকে চাব পাৰে। আৰু এয়া কিবা মেচিন হয়, এণ্ড সেইটো কিবা হয় ইমানটো গম নাপাওঁ সেইটো। এণ্ড এয়া ট্ৰেইন, যিহেতু আপোনালোকে দেখিব পাইছে। আৰু গোটেই ভিউটো চাওক, এয়া এই ধৰণে তেওঁলোকে তেল এইটোত পাইছিলে। প্ৰথম ইয়াত পালে আৰু এইটো জেগাত, দুটা জেগাত তেওঁলোকে তেল বিচাৰি ওলালে। আৰু সেইধৰণে তেল আৰু আমাৰ ইয়াত পালে। সেইকাৰণে ডিগবৈ অইলৰ বাবে বিখ্যাত বুলিয়ে ক'ব পাৰি। চ' এয়া আপোনালোকে চাব পাৰে, এয়া ট্ৰেইন। এণ্ডটো মানে ইয়াত বহি কিনে চেল্ফি লৈ আছে, ৰিলছ বনাব। ঠিক আছে, আপোনালোকে আগৰ জামানাৰ ট্ৰেইনটো চাব পাৰে। এয়া চাওক কিমান ধুনীয়া। আৰু মোৰ হালত পূৰা বেয়া হৈ গৈছে, পূৰা ঘামি গৈছোঁ। মোকো অলপ আপোনালোকক দেখুৱাই লৈছোঁ। চ' ব'লক প্ৰথমতে ট্ৰেইনত উঠি লওঁ। সেইটো মন ট্ৰেইন। আৰু মোৰ থপলাটো আপোনালোকক দেখুৱাইছোঁ। চ' কিমান ঘামি গ'লোঁ মই, পূৰা ঘামি এদাই। এণ্ড মুচি লওঁ ৰুমালেৰে। একো নচলাবি, একদম কপিৰাইট আহে। মোৰ ভিডিঅ'তে নন কপিৰাইট মিউজিকেই ডাউনলোড কৰিলোঁ, কিন্তু আকৌ কপিৰাইট আহি গ'ল। সেইটো কাৰণে এতিয়া ভিডিঅ'টো আকৌ ডিলিট কৰিব লাগিব, আকৌ সেই চাউণ্ডটো কাটি পেলাব লাগিব, আকৌ ৰিআপলোড কৰিব লাগিব। যিহেতু এটা ভিডিঅ' বহুত কষ্টৰে বনাই কিনে সেইটো এডিট কৰোঁ, কিন্তু মোৰ এটা মিষ্টেকৰ কাৰণে ভিডিঅ'টোত কপিৰাইট লাগি যায়। চ' সেইটো কাৰণে আৰু এতিয়া মানে ভাবিছোঁ একো মিউজিকেই নিদিওঁ, এনেকুৱাই ডাইৰেক্ট আপলোড কৰিম। কাৰণ মিউজিক দিলে অলপ ইণ্টাৰেষ্টিং হ'ব বুলি ভাবোঁ, কিন্তু আৰু কপিৰাইট মাৰি দিয়ে। চ' সেইকাৰণে আপোনালোকক দেখুৱালোঁ। ভিডিঅ'ত সোমাবি নি, অলপ এচিৰ হাৱা খাই ল'ম ন, মজা লাগিব। চ' ব'লক এতিয়া আমি ভিতৰত সোমাম। যিহেতু আপোনালোকক বহুতো কথা ক'লোঁ আমাৰ এই ডিগবৈ অইলৰ বিষয়ে। এণ্ড কি ক'লোঁ মই নিজে পাহৰি গ'লোঁ। চ' যিমান দেখুৱালোঁ, এয়া আপোনালোকে চাব পাৰে। ইয়াৰ ভিতৰতে আছে সকলোবোৰ বস্তু। যিহেতু আগৰ জামানাৰ যিটো লেপটপ কম্পিউটাৰ, মানে ৰজাখিনি কেনেকুৱা ধৰণৰ বহি থাকে, সেনেকুৱাই অফিচত অৰ্ডাৰ দিয়ে, সেনেকুৱা ছিষ্টেমো আছে। আৰু ধুনীয়া ধুনীয়া মানে তেওঁলোকৰ সাজ পোছাকবোৰ আছে, বহুত বস্তু আছে। মানে বহুত বুলি ক'লে বহুত পুৰণা বস্তু আছে, আপোনালোকে চাব পাৰে। একগাল বস্তু আছে, যিহেতু ইয়াত বহুত মানুহ আহে আৰু ফুৰি আৰু যায়। চ' আপোনালোকক যিমান পাৰিলোঁ মই দেখুৱালোঁ। এণ্ড এতিয়াতো তোমাৰ আৰু মই ভিতৰত সোমাম ন, আৰু এচিৰ হাৱা খাম। যিহেতু ভিতৰত আপোনালোককতো দেখুৱাব নোৱাৰিম, কাৰণ মোবাইল চোবাইল বাহিৰতে থৈ সোমাই যাব লাগে। এণ্ড সেই আপোনালোকে চাব পাৰে, এয়া হৈ গ'ল আমাৰ ডিগবৈ মিউজিয়াম। চ' আপোনালোকক দেখুৱালোঁ, যিহেতু এবাৰ আহিলোঁ, ঘূৰি গ'লোঁ, এণ্ড আকৌ আহিলোঁ। ভিডিঅ'টো লম্বা হৈ গ'ল, সেয়েহে ভিডিঅ'টোক স্কিপ নকৰিব। ভিডিঅ'টোক একদম সম্পূৰ্ণভাৱে চাব, ধুনীয়া লাগিব। নাহি কিনেও আপুনি ঘৰতে থাকি কিনে আমাৰ মিউজিয়ামটো আপোনালোকে চাব পাৰিব। চ' আশা থাকিল আজি ভিডিঅ'টো আপোনালোকে ভাল পালে। এণ্ড চাই ভাল পালে যদি ভিডিঅ'টোক লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড ভিডিঅ'টোক শ্বেয়াৰ কৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। আৰু চেনেলত নতুন হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।